মৰমৰ শিক্ষাৰ্থীসকল, আজি আলোচনা কৰিম অখণ্ড সংখ্যা। প্ৰথমতে আমি কেইটামান প্ৰশ্ন আলোচনা কৰি লওঁ। 1 নম্বৰ প্ৰশ্নটো স্বাভাৱিক সংখ্যা কাক বোলে? এতিয়া স্বাভাৱিক সংখ্যা কাক বোলে? উত্তৰ হ'ব গণনা কৰিবলৈ ব্যৱহাৰ কৰা 1 2 3 4 ... আদি সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। 2 নম্বৰ প্ৰশ্ন পূৰ্ণ সংখ্যা কাক বোলে? শূন্যৰ সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বোলে। 3 নম্বৰ প্ৰশ্ন অখণ্ড সংখ্যা কাক বোলে? শূন্যৰ সৈতে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাৰ অনুৰূপ বিয়োগাত্মক অখণ্ড সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। সংখ্যা ৰেখা। সংখ্যা ৰেখা হৈছে পূৰ্ণ সংখ্যাবোৰৰ দৰে অখণ্ড সংখ্যাবোৰক সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি। সংখ্যা ৰেখাৰ মাজত শূন্য থাকে। সংখ্যা ৰেখাৰ মাজত শূন্য থাকে। সোঁফালে সমান দূৰত্বত 1 2 3 4 5 ... আদি ধনাত্মক অখণ্ড সংখ্যাবোৰ থাকে আৰু বাওঁফালে শূন্যৰ বাওঁফালে সমান দূৰত্বত -1 -2 -3 -4 -5 আদি ঋণাত্মক অখণ্ড সংখ্যা থাকে। শিক্ষাৰ্থীসকল, যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফলটো এটা অখণ্ড সংখ্যা। ধৰি লওক a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হ'লে a + b ও এটা অখণ্ড সংখ্যা। এই ধৰ্মটোক অখণ্ড সংখ্যাৰ যোগৰ আবদ্ধ ধৰ্ম বোলে। অখণ্ড সংখ্যাবোৰে যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে। যেনে আমি ইয়াত উদাহৰণ 3টা ধৰি লৈছোঁ। 4 + 8 = 12। এইটো এটা অখণ্ড সংখ্যা। আৰু এটা ধৰিছোঁ -4 - 6 = -10। এইটো এটা অখণ্ড সংখ্যা। আৰু এটা ধৰিছোঁ -23 + 11 = -12। এইটো এটা অখণ্ড সংখ্যা।